চোতালৰ মাজত তাৰে পোহনীয়া বালিহাটো আৰু বালিহৰ পোৱালিবোৰক সহকাৰে পিঞ্জিৰাৰ পৰা এৰি দিছিল। গাঁৱৰ কিনাৰত থকা এটা পুখুৰীৰ মাজত ঘূৰি ফুৰিছিল এযোৰ বালিহা। বালিহা দুটা পুখুৰীৰ মাজে মাজে আকৌ কেতিয়াবা পুখুৰীৰ কিনাৰে কিনাৰে ঘূৰি ফুৰিছিল। কিন্তু এই বালিহা দুটা পুখুৰীৰ মাজত ঘূৰি ফুৰাৰ কাৰণ হ'ল পুখুৰীৰ কিনাৰত জংঘলৰ ভিতৰতে বালিহা দুটা বাহ সাজিছিল, যাৰ কাৰণত এই বালিহা দুটা তাৰ কণীবোৰক ৰক্ষা কৰিবলৈ সকলো সময়তে পুখুৰীৰ মাজতে ঘূৰি ফুৰিছিল। কিন্তু এদিন আবেলি এজন ব্যক্তি পুখুৰীৰ কিনাৰ দি গৈ থকা সময়ত ব্যক্তিজনে হঠাৎকৈ পুখুৰীৰ মাজত চাইছিল যে এযোৰ বালিহা পুখুৰীৰ মাজত ঘূৰি ফুৰিছিল। কিন্তু ব্যক্তিজনে তেতিয়াও বালিহা দুটাক চাই চাই পুখুৰীৰ কিনাৰ দি গৈ আছিল। তাৰ পাছতে ব্যক্তিজনে চাইছিল যে মাটিতে এটা কণী পৰি আছিল, যাক হাতত লৈ ব্যক্তিজনে কণীটোক ভালকৈ চাই আছিল। কিন্তু ব্যক্তিজনে চাৰিওফালে ভালকৈ চোৱাৰ পাছত ব্যক্তিজনে চাইছিল যে জংঘলৰ ভিতৰত সৰু এখন বাঁহৰ মাজতে 4ৰ পৰা 5টা কণী আছিল। কিন্তু এই ব্যক্তিজনে কণীকেইটা চোৱাৰ পাছতে ব্যক্তিজনে ভাবিছিল যে পুখুৰীৰ মাজত ঘূৰি ফুৰা বালিহা দুটাৰ কণীও হ'ব চাগে। তাৰ পাছতে ব্যক্তিজনে বালিহাৰ কণীবোৰ দেখাৰ লগে লগে ঘৰৰ পৰা এটা খৰাহি আনি ব্যক্তিজনে খৰাহিত কৰি বালিহাৰ কণীবোৰ তাৰ ঘৰলৈ লৈ গৈছিল। ঘৰলৈ নিয়াৰ পাছতে এটা মাটিৰ টেকলিৰ ভিতৰত চালি ভৰাই মাটিৰ টেকলিটোৰ ভিতৰতে 5টা কণী ভৰাই ৰাখিছিল। ৰাখাৰ পাছত তাৰে ঘৰৰ মাজত এটা পোহনীয়া মুৰ্গীৰ তলত কণীবোৰ দি দিছিল। মুৰ্গীৰ তলতে কণীবোৰ দিয়াৰ পাছতে মুৰ্গীটো ভালকৈ কণীবোৰক চেকিবলৈ আৰম্ভ কৰিছিল। এনেকৈ প্ৰায় 15 পৰা 20 দিন যোৱাৰ পাছত ব্যক্তিজনে কণীবোৰ চাবলৈ মুৰ্গীটো যেতিয়া দাঙিছিল তেতিয়া ব্যক্তিজনে চাইছিল যে কণীবোৰ এতিয়াও ফুটা নাছিল। তাৰ আকৌ কেইদিনমান পাছত ব্যক্তিজনে আকৌ যেতিয়া মুৰ্গীটোক যেতিয়া দাঙি চাইছিল কণীবোৰ, তেতিয়া ব্যক্তিজনে চাইছিল যে কণীৰ পৰা এটা দুটাকৈ বালিহাৰ পোৱালি ফুটি উঠিছিল। মুৰ্গীৰ তলত ফুটি উঠা বালিহাৰ পোৱালিবোৰ চোৱাৰ পাছতে ব্যক্তিজনৰ মনত বহুত আনন্দ লাগিছিল। কিন্তু পিছদিনাখন ৰাতিপুৱা তাৰে পোহনীয়া মুৰ্গীটো বালিহাৰ পোৱালিবোৰক লৈ চোতালৰ মাজতে ঘূৰি ফুৰিছিল। চোতালৰ মাজতে দিয়া ধান বা চাউলবোৰ খাবলৈ ধৰিছিল তাৰে পোহনীয়া মুৰ্গীটোৰ লগত বালিহাৰ পোৱালিবোৰ। এনেকৈ 2 পৰা 3 দিন যোৱাৰ পাছত বালিহাৰ পোৱালিবোৰৰ লগ এৰি দিছিল মুৰ্গীটো। হ'ব পাৰে মুৰ্গীটো গম পাই গৈছিল তাৰে পোৱালি নহয় বালিহাৰ পোৱালিবোৰ। ইয়াৰ কাৰণে বালিহাৰ পোৱালিবোৰক থৈ মুৰ্গীটো দূৰে দূৰে ঘূৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু এই সকলোবোৰ ঘটনা দেখাৰ পাছতে ব্যক্তিজনে নিজে বালিহাৰ পোৱালিবোৰক পুহিবলৈ আৰম্ভ কৰিছিল। ব্যক্তিজনে খাল বা বিলৰ পৰা মেটেকা, আকৌ কেতিয়াবা দোকানৰ পৰা ব্ৰইলাৰৰ দানা কিনি আনি পানীৰ লগত মিহলাই কাঁহীতে দিছিল। তাৰ পাছতে বালিহাৰ পোৱালিবোৰ অলপ অলপ খাবলৈ আৰম্ভ কৰিছিল। এনেকৈ বালিহাৰ পোৱালিকেইটাৰ লগত ব্যক্তিজনৰ মৰমৰ সম্পৰ্ক গঢ়ি উঠিছিল। এনেকৈ 6 পৰা 7 দিন যোৱাৰ পাছত বালিহাৰ পোৱালিবোৰৰ মাজত 4 পৰা 5টা বালিহা মৰি গৈছিল। ব্যক্তিজনে হ'ব পাৰে গম পাইছিল বালিহাৰ পোৱালিকেইটাক টাইম দিব নোৱাৰাৰ কাৰণে বালিহাৰ পোৱালিবোৰ নাখাই কেইটামান মৰি গৈছিল। তাৰে মাজৰ পৰা 2টা বালিহাৰ পোৱালি মাত্ৰ জীয়াই আছিল। জীয়াই থকা বালিহাৰ পোৱালিবোৰক ব্যক্তিজনে এতিয়া ভালকৈ যতন কৰিবলৈ আৰম্ভ কৰিছিল। জীয়াই থকা বালিহাৰ পোৱালি দুটাক ব্যক্তিজনে এতিয়া সকলো সময়তে টাইম দিবলৈ ধৰিছিল আৰু বালিহাৰ পোৱালি দুটাও ব্যক্তিজনৰ মৰম পোৱাৰ পাছতে লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছিল। এনেকৈ প্ৰায় 1 মাহ যোৱাৰ পাছত বালিহাৰ পোৱালি দুটা আগৰ পৰা বহুখিনি ডাঙৰ হৈ উঠিছিল। কিন্তু এতিয়া ব্যক্তিজনে বালিহাৰ পোৱালি দুটাক ব্যক্তিজনে হাতত চাউল বা মেটেকালৈ মাতিলে বালিহাৰ পোৱালি দুটা ব্যক্তিজনৰ ওচৰলৈ দৌৰি আহে। আকৌ কেতিয়াবা ব্যক্তিজনে এখন গামলাৰ মাজত পানী ভৰাই তাৰে পোহনীয়া দুটা বালিহাৰ পোৱালি দুটা গা ধুবলৈ দিয়ে আৰু বালিহাৰ পোৱালি দুটাও ব্যক্তি দিয়া গামলাখনতে ধুনীয়াকৈ গা ধুই থাকে। এনেকৈ ব্যক্তিটোৰ লগত বালিহাৰ পোৱালি দুটা সকলো সময়তে ঘূৰি ফুৰে। আকৌ কেতিয়াবা ব্যক্তিজনে হাতত মেটেকা লৈ বালিহাৰ পোৱালি দুটাক খুৱাই থাকে। আকৌ কেতিয়াবা বিভিন্ন জেগাতে ঘূৰি ফুৰে বালিহাৰ পোৱালি দুটাক লৈ। কিন্তু লাহে লাহে এতিয়া প্ৰায় 3 মাহ যোৱাৰ পাছত বালিহাৰ পোৱালি দুটা পুৰা ডাঙৰ হৈ উঠে। বালিহা দুটা ডাঙৰ হোৱাৰ পাছত ব্যক্তিজনৰ ঘৰত পোহনীয়া হাঁহৰ দৰে থাকিবলৈ ধৰিছিল তাৰে 2টা পোহনীয়া বালিহা। বালিহা দুটাৰ কাৰণে ব্যক্তিজনে তাৰে ঘৰৰ মাজত সৰুকৈ এখন নেটেৰে ঘৰ সাজি দিছিল। ঘৰখনৰ ভিতৰতে তাৰে পোহনীয়া 2টা বালিহা থাকিবলৈ আৰম্ভ কৰিছিল। এনেকৈ ব্যক্তিজনৰ পোহনীয়া 2টা বালিহাৰ মাজত মাইকী বালিহাটো 3 পৰা 4 মাহ যোৱাৰ পাছত
ব্যক্তিজনে সাজি দিয়া ঘৰখনৰ ভিতৰতে 4ৰ পৰা 5টা কণী পাইছিল। ব্যক্তিজনে যেতিয়া বালিহাঁহৰ ঘৰটোৰ ভিতৰত গৈছিল তেতিয়া ব্যক্তিজনে চাইছিল যে বালিহাঁহটো কণী পাৰি কণীৰ ওপৰতে বহি আছিল। এনেকৈ প্ৰায় 15 পৰা 20 দিন যোৱাৰ পাছত তাৰে দুটা পোহনীয়া বালিহাঁহৰ মাজত মাইকী বালিহাঁহটো কেইটামান পোৱালি জন্ম দিছিল। ব্যক্তিজনে যেতিয়া তাৰে পিঞ্জিৰাখনৰ ভিতৰত মাইকী বালিহাঁহটো আৰু পোৱালিবোৰক চাইছিল তেতিয়া ব্যক্তিজনৰ মনত বহুত দুখ লাগিছিল। তাৰ পাছতে ব্যক্তিজনে চোতালৰ মাজত তাৰে পোহনীয়া বালিহাঁহটো আৰু বালিহাঁহৰ পোৱালিবোৰক সহকাৰে পিঞ্জিৰাৰ পৰা এৰি দিছিল। ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু মোৰ ইউটিউব চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকৈ ধুনীয়া ধুনীয়া চৰাই চিৰিকটিৰ ভিডিঅ' আপোনালোকে অসমীয়া ভাষাত চাব পাৰে।